Hello guys, আজি প্ৰথমবাৰ ব্লগ বনাইছোঁ আৰু আজিৰ ভিডিঅ'টো হ'ল যে মই মুগা ফ্ৰামত যাম যে কেনেকৈ হয় কি হয় আপোনালোকক দেখুৱাম মুগা চাম তো যাওঁ ছাতি দিলোঁ আৰু চাইকেলবোৰ ল'বলগীয়া আছে আছোঁ আমি বহুত ৰ'দ দিছে আৰু এজনটো চাইকেলটো কি হ'ল সেইটো নাজানো বাৰী ভাঙা লৈছে কি কৰে আৰু এতিয়া হালবাৰী মাজে যাবলগীয়া বৰ্তমান চাইকেলত যাই আছোঁ আমি এতিয়া ক'ৰ পৰা কি হয় বস্তুটো মই নিজে নাজানো আপোনালোকক চাম আৰু আপোনালোককো দেখুৱাম তো ব্লগ যাওঁ এতিয়া ভিতৰৰ ফালে এনেকুৱা এইটো ভণ্টি হয় আৰু যোনটো ভাইটি তাৰ ইউটিউব চেনেল আছে পৰাগ ব্লগ লিংকটো আপোনাক দিম মই আপোনালোকে ভিডিঅ'টো চাই ল'ব পিছত জনাব তাৰ ভিডিঅ'টো কেনেকুৱা লাগে কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰিব আহি পেলাই এতিয়া আমি এই বস্তুটো চাম ক'ৰ পৰা কি হয় আৰু যোনটো কৈছিলোঁ মই এই হয় হাই শুনি আৰু এতিয়া আমি ভিতৰলৈ সোমাম এফালে আছে ঘৰ ফাঁচি পালোঁ খৰিকা বুলি আমাৰ খৰিকা বুলি কয় পোহৰত মই দেখাই দিছোঁ তাৰমানে নাফাটিলে তাৰমানে এই নজগিলে খুৰে আমাক কৈ দিব কি হয় কি খুৰে তাৰমানে এইটোতো মুগা পলুৰ কণী হয় এইটো মানে আমাৰ কণীটো নুফুটিলে মানে এইটো অতিপাত গৰমৰ কাৰণে এনেকুৱা হ'ল এইটো আমাৰ অসমীয়া আমাৰ অতিপাত গৰমৰ কাৰণে ই নজগিলে যাৰ ফলত আমি ইয়াক গছত লগাব নোৱাৰিলোঁ গছত লগাব পৰা নহ'ল এটা দুটা তিনিটা এনেকৈ আমি মুগা পখিলা কণী পৰাৰ কাৰণে ইয়াত আমি বান্ধিব পাৰোঁ বান্ধো মানে আকৌ এই মুগা পখিলাৰ পাখিত দুখন এটা ফালত দুখন অইন ফালত দুখন চাৰিখন পাখি থাকিব তাৰে বাওঁফালৰ তলৰ পাখিত আমি পখিলাটোক সূতাৰে বান্ধি পেলাই অৰ্থাৎ মাইকী পখিলাজনীক সূতাৰে বান্ধি পেলাই এই যে সূতা এই সূতাৰে আমি মাইকী পখিলাজনীৰ পাখিত বান্ধি পেলাই ইয়াত পখিলাজনীক আমি বান্ধি থওঁ বান্ধি থোৱাৰ অৰ্থ হ'ল বান্ধি থ'লে ইয়াৰ পৰা আকৌ অইন ঠাইলৈ উৰি গুচি যাব নোৱাৰে এই খৰিকাডালতে তাই কণী পাৰিব এইটো হ'ল বান্ধি থোৱাৰ উদ্দেশ্য পখিলাজনীক বান্ধি থওঁ আমি সূতা ব্যৱহাৰ কৰোঁ যেনেকৈ আমি পখিলা বান্ধা সূতা ব্যৱহাৰ কৰোঁ এনেকৈ আমি ৩-৪টা ইয়াত এডাল খৰিকাত আমি ৩-৪টালৈকে বান্ধিব পাৰোঁ আৰু আমি 3 দিন ইয়াত কণীবোৰ পাৰিবৰ কাৰণে সময় দিওঁ 3 দিন 3 দিনৰ ভিতৰত যিখিনি কণী পাৰিব সেইখিনি হ'ল উত্তম কণী 3 দিনৰ পিছত আমি এই সূতাডালত কেঁচিৰে কাটি পখিলাজনীক আমি ইয়াৰ পৰা আঁতৰাই পেলাই দিওঁ 3 দিনত পৰা কণীখিনি আটাইতকৈ উত্তম কণী বুলি ধৰা হয় আৰু এই কণীখিনি আমাৰ 7 দিনৰ পৰা 10-12 দিনৰ ভিতৰত জগিব অৰ্থাৎ আমাৰ ইয়াত কণী ফাটা বুলি কয় আৰু ইংলিছত হ'ল কণী জগা অৰ্থাৎ এইটো হেটচিং যেতিয়া কণীবোৰ ইয়াতে জগিব আমি দেখিম গৰমৰ দিনত 7 দিনত জগিব 7 দিন 8 দিনৰ ভিতৰত জগিব আৰু ঠাণ্ডাৰ দিনত 12-13 বা 14 দিন সময় ল'ব দেই যেতিয়া কণী জগা আমি দেখিম তেতিয়া দেখা মাত্ৰকে আমি এই খৰিকাডাল গছত লগাই দিব পাৰোঁ চম গছ আমাৰ এইবিলাক দেখিছে চম গছৰ ডালত আমি তাক লগাই দিম লগাই দিলে ইয়াৰ পৰা সিহঁতে নিজে নিজে গৈ পেলাই পাত খোৱা আৰম্ভ কৰিব আৰু আমি আকৌ ঠিক 3 দিনৰ পিছত কণীবিলাক কি কৰিব পাৰোঁ কি কৰা হয় ইয়াৰ পৰা এৰুৱাই লোৱা হয় দেই খৰিকাৰ পৰা এৰুৱাই লোৱা হ'ব এৰুৱাই লোৱাৰ পিছত আমি কণীখিনি ধুই পৰিষ্কাৰ কৰি পেলাই কণীখিনি আমি সৰু আমাৰ কিছুমান নাইলন নেট আছে নেটত ভৰাই আমি গছত ভাগে ভাগে আমি
চম গছত লগাই দিওঁ যেতিয়া জগিব আৰু নাইবা আমাৰ কিছুমানে সৰু সৰু এনে খাচা ব্যৱহাৰ কৰা হয় কণী জগাৰ কাৰণে এই খাচাবোৰত আমি কণীবোৰ এটা অনুপাতত সমানে বিতৰণ কৰি ৰাখি পেলাই যেতিয়া জগিব জগা পলুটো আমি সেই খাচাটোৰে সৈতে গছৰ ডালত লগাই দিম আৰু লগাই দিওঁতে আমি সাধাৰণতে ৰাতিপুৱা 5 বজাৰ পৰা 7 বজাৰ ভিতৰত গছত লগাব লাগিব আৰু ঠিক সূৰ্যৰ তাপৰ বিপৰীতে অৰ্থাৎ বেলিটো যদি আমাৰ উত্তৰ দিশত ওলাইছে আমি কণীখিনি দক্ষিণ দিশত লগাব লাগিব ডাইৰেক্ট সূৰ্যৰ মানে ৰ'দটো যাতে জগা পলুটোৰ গাত নপৰে আকৌ যাৰ কালি যেতিয়া সূৰ্যটো দক্ষিণ পিনে হালিব তেতিয়া আমি জগা কণীখিনি গছজোপাৰ উত্তৰ দিশত লগাম কাৰণ কণীটো যাতে ডাইৰেক্ট সূৰ্যৰ পোহৰটো নাপায় তেনেকুৱাকৈ আমাৰ এই কণীবোৰ ফুটি গছত এই পাত খাই পেলাই নিৰ্দিষ্ট সময়ত ই আকৌ পকি পেলাই নুমি আহিব তাৰ আগতে ই 4বাৰ ছাল কাটিব দেই ছাল কটা বস্তুটো বুজি পায়নে নাই পোৱা নাই না সাপ ডেট দেখিছে আকৌ আমি সেই পুলিটো আহিন মাহত আকৌ এবাৰ আমি এই পুলিটোত আমি গোবৰ প্ৰয়োগ কৰিম এনেকৈ বছৰেকত আমি দুবাৰ গোবৰ প্ৰয়োগ কৰিম গোবৰ সাৰ প্ৰয়োগ কৰিম তাৰপিছত আমাৰ লাহে লাহে 3-4 বছৰ পিছত পুলিটো লাহেকৈ ডাঙৰ হৈ আহিব যেতিয়া ডাঙৰ হৈ আহিব 4-5 বছৰমান বয়সত আমি তাত আকৌ পলু লগাব পৰা হ'ব অৰ্থাৎ আমি তাত মুগা পলু লগাব পাৰিম এনেকৈ আমি এই পদ্ধতিৰে আমি সাধাৰণতে পুলি উৎপাদন কৰোঁ পুলি উৎপাদন কৰি আমাৰ চমনি বাগান কৰা হয় আৰু ঠিক তেনেকৈ যেতিয়া গছবোৰ ক্ৰমান্বয়ে ডাঙৰ হৈ আহিব আমি তাত পলু লগাই থাকিম প্ৰতি বছৰে আমি আমাৰ যিটো ছিজন আছে ছিজন মতে আমি পলু কৰিব পাৰিম পুরা পুখিলা তা আছে না নাই পখিলাটো বৰ্তমান নাই নেকি আছে বৰ্তমান আছে আপোনালোকক কি খাইছিলোঁ ময়ো খাবলৈ ক'ৰপৰা কি হয় আৰু এতিয়া চাম পখিলাটো কেনেকৈ হৈছে এইবোৰ যে দেখিছা এইবোৰে মুগা পখিলা কিন্তু এইবোৰ আমাৰ এতিয়া ইমান এটা ভাল অৱস্থাত নাই এইবোৰ আমাৰ মুগা পখিলা দেই এইবোৰ আমি খৰিকাত কণী পাৰিবৰ কাৰণে বান্ধি ৰাখিছিলোঁ কণী পাৰি ইয়াতে শেষ হৈছে সাধাৰণতে কণী পৰাৰ পিছত 5-6 দিন পিছত ই মৰি থাকিব দেই নিজে নিজে ই আকৌ জীয়াই নাথাকে কণী পৰাৰ পিছত নিজে মৰি যায় নেকি নিজে মৰি যাব নিজে মৰি থাকিব আমি 3 দিনলৈকে কণী পৰাৰ কাৰণে সময় দিওঁ 3 দিন পিছত আমি ইয়াক কাটি পেলাই দিওঁ কাটি পেলাই নিদিলেও ই নিজে মৰি থাকিব 6-7 দিনৰ ভিতৰত ইয়াৰ বাচি নাথাকিব মৰি থাকিব নিজে মৰি তাৰ আয়ুকাল সেইখিনিয়ে তাৰমানে তাতকৈ আৰু বেছি যেনেকৈ এইবোৰ হ'ল মাইকী পখিলা দেই আমাৰ যিকেইটা দেখিছে সেইকেইটা সাধাৰণতে ফিমেলে মেলটো নাই থাকিলে দেখাব পাৰিলোঁ সেইকেইটা গোটেই ফিমেলে আছিলে এইবিলাক কণী পাৰা হৈ গৈছে মৰি গৈছে অলপ বেলেগ দেখা পাই মেলটো ইয়াৰ পাখিটো অলপ ৰঙচুৱা হয় দেই মেলটো ই অলপ বেছি মুগা বৰণীয়া মেলটো অলপ মানে ডাঠ আৰু মানে অলপ ৰঙচুৱা ইয়াতকৈ অলপ ডিপ ৰং হয় মেলটো ইয়াত মেল নাই তেনেকৈ ভাল মেল নাই দেখুৱাব পাৰা আমি বেলেগ জেগাত যাম চালনি চাম আমি নিজেও চালোঁ আপোনালোকক দেখালোঁ ভাল লাগিল চাই বুজি পালোঁ ক'ৰ পৰা কি হয় এতিয়া আন এটা জেগাত যাম জেগাত চালনি চাব ট্ৰাইএংগুলাৰ ট্ৰে ইংৰাজীত ট্ৰাইএংগুলাৰ ট্ৰে বুলি কয় আমাৰ হ'ল মুগা স্থানান্তৰ চালনি অৰ্থাৎ আমি এজোপা গছৰ পৰা এজোপা চম গছৰ পৰা অইন এজোপা গছলৈ মুগা যেতিয়া আমি তাৰমানে স্থানান্তৰ কৰিম এই চালনি বেলেগ এটা প্লট কৰিম তাৰপিছৰ পৰা আকৌ এটা বেলেগ প্লট কৰিম আমি এনেকৈ পৰ্যায়ক্ৰমে প্লট বাই প্লট আমি কলম কৰি দিম কাৰণ এবাৰতে কলম কৰিলে আমাৰ পলু পোহা ক্ষমতাটো নাইকিয়া হৈ যাব আৰু এয়া নাৰ্চাৰী অলপ বন জংঘল হৈ আছে যদিও বাৰু এয়া নাৰ্চাৰী এইটো মানে নাৰ্চাৰী মানে আমাৰ সেই গুটিটো এই গছৰ গুটি আনি পেলাই আমি ইয়াত বেডত সিঁচি দিছিলোঁ যে সেইটো তাৰ পৰা হোৱা নাৰ্চাৰী এতিয়া এই পুলিবোৰ আচলতে ইয়াৰ পৰা
পলিথিন পেকেটত ভৰোৱা সময় পাৰেই হ'ল। অঁ আমি আগতে ভৰাব লাগিছিলে, সময় অলৰেডি পাৰ হ'ল। আমাৰ পলিথিন বেগত বাৰু ভৰোৱা নহ'ল, কিন্তু আমাৰ আচলতে পলিথিন বেগত ভৰোৱা সময়টো হ'ল এই চাইজৰ পুলিটো যে অঁ এইটো এইটো হ'ল এইবাৰৰ পুলি, এইটো হ'ল যোৱাবাৰৰ পুলি দেই, সেইকাৰণে এই ডাঙৰেই আহে। আমাৰ পলিথিন বেগত সোমোৱা নহ'ল, থাকি গ'ল। ইয়াতে এই দুটা প্লট আছে, তাত দুটা প্লট আছে চাইডে। আৰু আমাৰ পলিথিন বেগত ভৰোৱা পুলি এই ঘৰটো সেইটো মূৰত আছে বাৰু। এইটো অঁ, সেইটো পলিথিন বেগত ভৰাই ৰাখা আমাৰ দেই। এইটো পলিথিনত ভৰা নহ'ল বাৰু। খুৰা দেখুৱাই দিলে আমাক ক'ৰ পৰা কি হয় বস্তুখিনি। কওক খুৰা কিবা কিবি আপুনি। এয়া আমাৰ ইয়াৰ স্থানীয় যুৱক যুৱতী সূতাৰপাৰা গাঁও, তেওঁলোকে আমাৰ এই মাদাং মুগা সজ ফাৰ্মত মুগাৰ বিষয়ে জানিবলৈ আগ্ৰহ প্ৰকাশ কৰি আমাৰ ওচৰলৈ অহা, আমি যিখিনি পাৰোঁ বাৰু আমাৰ অভিজ্ঞতাৰে আমি তেওঁলোকক তথ্য দিলোঁ। ইয়াতে হয়তো দুই এটা ইফাল সিফাল হ'ব পাৰে, গতিকে আমি তেওঁলোকক যিখিনি পাৰোঁ তথ্য আগবঢ়ালোঁ। ইয়াতে তেওঁলোকে আশা কৰোঁ তেওঁলোকে নিশ্চয় সন্তুষ্ট হ'ব, আমি আশা কৰোঁ। বিশেষ আৰু নাই, আগলৈ আকৌ আমি তেওঁলোকক লগ পাম বুলি আশা কৰি চমু বক্তব্য সামৰণি মাৰিলোঁ। দেখোন এতিয়া আমি যাওঁ, আপোনাক লগ পাই ভালো লাগিব, বুজাই দিলি। যিখিনি জানো বাৰু ক'লোঁ মই। আৰু গম নাপাওঁ ক'ৰ পৰা কি হয়, নম্বৰ এটা লৈ ফোন কৰিলোঁ। তাত মানুহ থাকে নাথাকে, তাতে থাকে বুলি বিচাৰি থাকে মানুহ সদায় এজন নহ'লে এজন থাকিবই, চৰকাৰী অনুষ্ঠান যে। এইটো কি এতিয়া কিবা হেৰি হ'ব নেকি, মানে এইটো ভিডিঅ'টো? নাই, নিজৰ এইটো ফুল আছে নে? অঁ আচ্ছা। দেখো যাওঁ নহ'লে এতিয়া আমি এতিয়া আমি মুগা ফাৰ্মৰ পৰা ঘৰলৈ যাম। আৰু ভিডিঅ'টো শ্বুটিং কৰিম আৰম্ভ ভাবিলোঁ, কিন্তু দীঘল হৈ গ'ল। চাব, ভাল লাগিব আপোনালোকক। আৰু বিশেষ একো ক'বলগীয়া নাই, এতিয়া জাষ্ট ঘৰলৈ যাম। নাই আৰু কি ক'ম, ভাগৰ লাগিল। আৰু পৰাগ ব্লগ, তাৰ চেনেলটাও ছাবস্ক্ৰাইব কৰিব। ৰ'ব ভাইটিক দুখাই আছোঁ। গাইজ চেনেলটো, মোৰ চেনেলটোকে ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে। পৰাগ ব্লগ বুলি লিখা আছে, লিংকটো ডিছক্ৰিপশ্যনত থাকিব নেকি। আৰু ভিডিঅ'টো ভাল লাগিলে কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, চব কৰি দিব। অঁ, ভিডিঅ'টো আৰু নাই, এইখিনিতে লাষ্ট শেষ কৰিলোঁ। বাই বাই।